তো নমস্কাৰ গাইজ বিশ্বকৰ্মা পূজা বুলি ৰাতিপুৱাই ধুবা ধৰিলো মোৰ বাহনখন আৰু বাহনৰ অৱস্থা দেখছিনে নাই এখন কাণ নাই মানে আমাৰ ঘৰৰ মানুহকেইটাই সেহেঁতৰ হাজাৰ গাড়ী থাকা সেহেঁতে মোৰ গাড়ীখন নি পেলাই কাণ মুৰগিলে ছিঙিলে আৰু বাহন চাহন ধোৱা হোৱাৰ পিছত আমি গেলো আমাৰ দোকান যিহেতু আমাৰ নতুন দোকানখনৰ প্ৰথম বিশ্বকৰ্মা পূজা সেইকাৰণে অলপমান আমি পুথি চুটি পঢ়ালো আৰু পুথি শুনবা কুনি গেছি দেখছিনে নাই আমাৰ মুমু মানে কি কম আৰু বেলেগৰ কুকুৰে বোলে গৃহস্থ ক'বাত গেলে ঘৰ ৰখে আৰু আমাৰ মুমুৱে কানি কাটি আগে ভাগে যায় তাক বালিচ দি থাকিব লাগে আৰু পুথি চুটি পঢ়া হোৱাৰ পিছত আমি গেলো খিচাৰি বনাবা যিহেতু ভাতি পেলা আমাৰ আয়তীসকলৰ অলপমান নামো আছে সেইকাৰণে আমি এতিয়া ঘৰত নাযাওঁ এটাই খিচাৰি চিচাৰি খাই আৰু আমাৰ খাওয়া নহওঁতে আহি গেল আয়তীসকল এইফালে বঢ়িয়াকে ঠগি চগিৰ কাৰণে যোগাৰগিলাক কৰি আছে আৰু এইফালে আইসকল বহি লৈছে নাম গাবৰ কাৰণে নামৰ পৰ্ব শেষ হৈ গেল এইবাৰ আহিল আমাৰ চাহ পানীৰ পৰ্ব ৰ'ব বহুতে আগৰ ভিডিঅ'টোত কমেণ্ট কৰি সুধি আছিলে দোকানখন ক'ত আছে দোকানখন আছে আমাৰ হাজো পাখামালাৰ মেইন চকুতে কলিতা ভেৰাইটিজ আহিব আপোনালোকে তাৰপিছত আহি গেলো আমি কাপোৰ চাবৰ কাৰণে যিহেতু পূজা আহি পালা কাপোৰটো ভাই চাবাই লাগব আপোনালোকে পিছে কাপোৰ চাপোৰ লৈছি না নাই কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো পিছে এইখিনিয়ে আছিল বাই বাই